নমস্কাৰ। আমি কিছুদিন পূৰ্বে আমাৰ নাজিৰাৰ ওচৰে পাজৰে এজন আমি খেতিয়কক কুঁহিয়াৰ খেতিৰ বাবে আমাৰ আদিত্য এগ্ৰ চায়েন্সৰ NPK ব্লেক কাৰ্বন আমি মাৰিবলৈ দিছিলোঁ। সেই খেতিটো আজি আমি ভিজিট কৰিবলৈ আহিছোঁ। আহি NPK, ইউৰিয়া আৰু কাৰ্বন আমাৰ দেউতাই মাৰিছিলে খেতিত। মাৰি কি অনুভৱ কৰিছে বা খেতিৰ কি সাল সলনি হৈছে বা কি পৰিৱৰ্তন দেখা পাইছে আমি দেউতাৰ পৰা জানিব বিচাৰিম। দেউতা নমস্কাৰ। আমি কিছুদিন পূৰ্বে আপোনাক আমাৰ আদিত্য কোম্পানীৰ আপোনাক NPK ব্লেক কাৰ্বন আৰু ইউৰিয়াৰ লগত মাৰিবলৈ দিছিলোঁ। তো আমি আহি আজি দেখা পাইছোঁ যথেষ্ট ভাল হৈছে। আপুনি কি অনুভৱ কৰিছে? এইটো কৰিছোঁ ধৰি লওক এনেই থাকাত কিবা এটা ওলাব হয়, এইবুলি কৰিছোঁ হয়, হয়। আৰু আপুনি যে আমাৰ NPK আৰু ব্লেক কাৰ্বন কোলা কোলা গুটিটো মাৰিছিলে ইউৰিয়াৰ লগত, কেনেকুৱা পাইছে দৰৱটো? ভাল পাইছোঁ। ভাল পাইছে, হয়। আৰু কুঁহিয়াৰৰ আপোনাৰ পৰিৱৰ্তন দেখা পাইছেনে? দেখা পাইছোঁ। পৰিৱৰ্তন দেখা পাইছে, হয়। তো দেউতাক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ NPK আৰু ব্লেক কাৰ্বন মাৰিছিলে ইউৰিয়াৰ লগত মিক্স কৰি। ইউৰিয়াৰ লগত NPK আৰু ব্লেক কাৰ্বন মিক্স কৰি তেখেতে এই কুঁহিয়াৰ খেতিত ব্যৱহাৰ কৰিছিলে আজিৰ পৰা মোটামুটি এমাহমান পূৰ্বে। আৰু আজি আমি আহি দেখা পাইছোঁ খেতিটো যথেষ্ট ধুনীয়া হৈছে। দেউতা আনন্দিত হৈছে। তাৰ উপৰিও আমি তেখেতৰ ইয়াত লিকুইড আমাৰ যোনটো ছুপাৰ এক্টিভ বুলি কয়, আমি তেখেতৰ লগত কথা পাতিছোঁ। তেখেতে সেইটো আশা কৰিছে, সেইটো ব্যৱহাৰ কৰিম বুলি কৈছে আমাক। আমি আপোনাক কিছু ফটো আপোনাক এই কেমেৰাত দেখুৱাব বিচাৰিছোঁ। এই কুঁহিয়াৰৰ চাইজ কেনেকুৱা হৈছে আৰু কেনেকুৱাকৈ গ্ৰ'থ লৈছে। আমাৰ দাদাই ৰেকৰ্ডিং কৰি আছে ভিডিঅ'টো, আপোনাক দেখুৱাই আছে ভিডিঅ'টো। এইডোখৰক হাতীপতি বগিচাপৰি বুলি কয়। আমি যেনেকুৱাকৈ দেউতাক কৈছিলোঁ যে ব্লেক কাৰ্বন, NPK আৰু ইউৰিয়া মাৰক, আপুনি যথেষ্ট উপকৃত হ'ব। দেউতাই ঠিক মই কোৱা ধৰণে তেখেতে ব্যৱহাৰ কৰিলে। ব্যৱহাৰ কৰাৰ ফলত আজি তেখেত খুব আনন্দিত। তেখেতে বিচৰা ধৰণে ৰিজাল্ট পাইছে। আমি সেইকাৰণে আদিত্য এগ্ৰ চায়েন্সক ধন্যবাদ জনাইছোঁ। আৰু আমি দেউতাকো ধন্যবাদ জনাইছোঁ আমি কোৱা মতে ব্যৱহাৰ কৰাৰ কাৰণে। আৰু আশা কৰোঁ তেখেতে এটা ভাল লাভৱান হ'ব বুলি আমি ভাবোঁ। ভাল প্ৰফিট এটা আহৰণ কৰিব বুলি আমি ভাবিছোঁ। আমি ধন্যবাদ জনাইছোঁ সকলোকে। আমি আদিত্য এগ্ৰ চায়েন্সক ধন্যবাদ জনাইছোঁ। জয় আই অসম, জয় আদিত্য।